সোশ্যাল মিডিয়ালৈ স্বাগতম, য'ত আমি বিভিন্ন ধৰণৰ কেলেংকাৰী, সামাজিক অনিয়ম তথা বৰ্তমানৰ সমস্যা আৰু ইয়াৰ আঁৰৰ ৰহস্যবোৰ উন্মোচন কৰোঁ। আজি আমি এই নিৰ্বাচনৰ সময়ত অসম তথা ভাৰতৰ চুকে কোণে চলি থকা এটা বিতৰ্কিত বিষয়ৰ ওপৰত আলোচনা কৰিব ওলাইছোঁ, যিটো সাধাৰণ মানুহৰ পৰা আৰম্ভ কৰি বাতৰিৰ শিৰোনাম দখল কৰিছে। EVM অৰ্থাৎ ইলেক্ট্ৰনিক ভোটিং মেচিন বিতৰ্কৰ যেন এটা শেষ নোহোৱা অধ্যায়। ছ'চিয়েল মিডিয়াৰ পৰা আদালতৰ মজিয়ালৈকে চলা এই বিতৰ্কৰ বিষয়ে জানো আহক। গতিকে ছাবস্ক্ৰাইব বুটামটো টিপি দিয়ক আৰু যদি আপোনাৰ সমষ্টিত ভোট গ্ৰহণ হোৱা নাই তেন্তে 7 মে'ত আপোনাৰ ভোটাধিকাৰ সাব্যস্ত কৰক। প্ৰথমে শেহতীয়া লোকসভা নিৰ্বাচনৰ কথাকে কওঁ। বিভিন্ন জেগাৰ পৰা EVMৰ বিজুতি বা বিকল হোৱাৰ বহুত প্ৰতিবেদন ওলাইছে আৰু এই সমস্যাৰ বাবে 150টাতকৈ অধিক সম্পূৰ্ণ EVMৰ ছেট সলনি কৰা হৈছে। ইয়াৰ ফলত EVMৰ নিৰ্ভৰযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন হৈছে। কিছুমানে যুক্তি আগবঢ়ায় যে এই মেচিনসমূহত বৰ্তমানৰ অতি উন্নত প্ৰযুক্তি ব্যৱহাৰ হৈছে, যিয়ে দ্ৰুত আৰু সঠিক ভোটদান প্ৰক্ৰিয়া নিশ্চিত কৰে। তেওঁলোকে ইয়াৰ ছিকিউৰিটি ফিচাৰ্ছ আৰু VVPAT অৰ্থাৎ ভোটাৰ ভেৰিফায়েবল পেপাৰ অডিট ট্ৰেইলৰ বিষয়ে যুক্তি দি কয় ইয়ে পৰীক্ষণৰ বা বিশ্বাসযোগ্যতাৰ এক অতিৰিক্ত স্তৰ যোগ কৰে। আনহাতে EVMৰ স্বচ্ছতা আৰু সাম্ভাৱ্য টেম্পাৰিং বা হেকিঙক লৈ উদ্বেগ প্ৰকাশ পাইছে। ব্যক্তিগত বাহনত EVM পোৱাৰ দৰে ঘটনাই সন্দেহৰ ইন্ধন যোগাইছে। সময়ে সময়ে বিৰোধী দলসমূহে কাগজৰ ভেলতলৈ ঘূৰি অহাৰ আহ্বান জনাই থাকে, যিটোক অধিক স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়া বুলি উল্লেখ কৰিব খোজে। অসমৰ ৰাইজে EVM সম্বন্ধে কেনেকুৱা মতামত দিয়ে তাকে জানিবলৈ ওচৰৰ কেইজনমান মানুহৰ পৰা জানিব বিচাৰিছিলোঁ। স্পষ্টভাৱে সকলোৰে মতামত বিভক্ত। ইলেক্ট্ৰনিক ভোটিং মেচিন অৰ্থাৎ EVM সম্পৰ্কে অসমৰ মানুহৰ চিন্তা চৰ্চা বিভিন্ন ধৰণৰ। কিছুমান লোকে EVMসমূহক প্ৰযুক্তিগতভাৱে উন্নত আৰু নিৰাপদ বুলি বিশ্বাস কৰে যদিও কিছুমানে ইয়াক সন্দেহৰ দৃষ্টিৰে চায়। আমাৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ অখণ্ডতা বজাই ৰাখিবলৈ নিৰ্বাচন আয়োগৰ বাবে এই উদ্বেগসমূহৰ সমাধান কৰাটো অতি গুৰুত্বপূৰ্ণ। সম্প্ৰতি অসমত কিছুমান ঘটনাত ভুলভাৱে EVM ৰিগিং বুলি প্ৰচাৰ হৈছিল, যদিও পিছত জানিব পৰা গৈছে যে সেইবোৰ মকপোলৰ ভিডিঅ'হে আছিল। লখিমপুৰত এখন SUV বাহনত যি EVM কঢ়িয়াই আনিছিল সেইকেইখন নদীত ডুব গৈছিল যেতিয়া নদীৰ জলস্তৰ হঠাতে বৃদ্ধি পাইছিল। আনহাতে অসমৰ 5খন লোকসভা আসনত ভোটদানৰ সময়ত 150খন EVM ছেট বিকল হোৱাৰ বাবে ৰিপ্লেচ কৰা হৈছিল। সেই সকলো ঘটনাত EVM সম্পৰ্কে মানুহৰ মাজত বিভিন্ন ধৰণৰ মতামত আৰু চিন্তা চৰ্চা উত্থাপন কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ে EVM প্ৰণালীক সমৰ্থন কৰি নিৰ্বাচনী অখণ্ডতাৰ প্ৰশ্ন কৰাৰ সময়ত সাৱধানতা বজাই ৰখাৰ ওপৰত আহ্বান জনাইছে আৰু নিৰ্বাচনী প্ৰক্ৰিয়া শক্তিশালী কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ে ভোট গণনাৰ সময়ত EVM আৰু VVPAT স্লিপৰ সম্পূৰ্ণ ভেৰিফিকেশ্যনৰ বাবে দাখিল কৰা সকলো আবেদন প্ৰত্যাখ্যান কৰিছে আৰু কোনো বিষয়ৰ প্ৰতি অন্ধবিশ্বাস থাকিলে অনাকাংক্ষিত সন্দেহৰ জন্ম দিব পাৰে বুলি কৈছে। এই মামলাসমূহৰ মাধ্যমেৰে ন্যায়ালয়ে নিৰ্বাচনী প্ৰক্ৰিয়া, প্ৰযুক্তিৰ ব্যৱহাৰ আৰু জনগণৰ বিশ্বাসৰ মাজত সন্তুলন ৰক্ষা কৰাৰ প্ৰয়াস কৰিছে। EVMৰ ওপৰত আপোনাৰ মতামত কি? আপুনি ব্যৱস্থাটোৰ ওপৰত আত্মবিশ্বাসী অনুভৱ কৰেনে? আপোনাৰ মতামত তলৰ কমেণ্টত ড্ৰপ কৰিব। যদি আপুনি এই ভিডিঅ'টো ইনফৰ্মেটিভ পাইছে তেন্তে লাইক কৰিব আৰু আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব। এনেধৰণৰ আৰু অধিক ইনফৰ্মেটিভ ভিডিঅ'ৰ বাবে ছ'চিয়েল মিডিয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।